নমস্কাৰ, মই হিৰুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰাৰ চেষ্টা কৰিম। মোৰ লগত উপস্থিত আছে মহানগৰীৰ এগৰাকী প্ৰখ্যাত জ্যোতিষী। তেখেতে জ্যোতিষশাস্ত্ৰৰ দ্বাৰা আচলতে কেনেধৰণৰ যি বিভিন্ন সমস্যা আছে, সমস্যা সমাধান কৰিব পৰা যায়, তেখেতে আমাৰ ইয়াৰ জৰিয়তে জনাব। আৰু মোৰ লগত যিহেতু তেখেত উপস্থিত আছে, তেখেতক মই পোনপ্ৰথমে আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে মই আচলতে আমাৰ যিসকল ভিউৱাৰ্ছ আছে, ভিউৱাৰ্ছসকলক জনোৱাৰ চেষ্টা কৰিম, যিহেতু বিভিন্নজনে আচলতে বাসগৃহ নিৰ্মাণ কৰে, কেনেধৰণে নিৰ্মাণ কৰিব লাগে, যিহেতু বাস্তুশাস্ত্ৰ বিভিন্নজনে ব্যৱহাৰ কৰে বা মানে। সেই ক্ষেত্ৰত কেনেধৰণে আচলতে জ্যোতিষশাস্ত্ৰৰ কি কয়, আচলতে বাস্তুশাস্ত্ৰৰ কি কয়, সেই কথা জনাৰ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনাৰ ওচৰত এই বাস্তুশাস্ত্ৰৰ কিছু কথা জনাৰ চেষ্টা কৰিম। ভাল প্ৰশ্ন কৰিছে বাৰু। ইয়াৰ ভিতৰত কিছুমান প্ৰশ্ন আপুনি নিৰ্দিষ্ট প্ৰশ্ন যদি আঙুলিয়াই দিয়া হ'লে ভাল আছিলে, কিন্তু মই এতিয়া আপুনি যেতিয়া সুধিছে তেতিয়া মই বাস্তু বিষয়ে আপোনালোকক অৱগত কৰাবলৈ লৈছোঁ। আপোনাৰ বাস্তুশাস্ত্ৰ হৈছে এটা স্বৰূপ মানে কিছুমানে কয় বাস্তুশাস্ত্ৰ হৈছে বাস্তু পুৰুষ হৈছে আপোনাৰ স্বয়ং বিশ্বকৰ্মা, আৰু আমাৰ বৈদিক পৰম্পৰাগতে বাস্তু মানে হ'ল শ্ৰী ভগৱান বিষ্ণু লক্ষ্মী নাৰায়ণক আমি ৰূপ দিছোঁ। আৰু আমি পুৰোহিতসকলে যেতিয়া পূজা কৰে তেতিয়াহ'লে বাস্তু মণ্ডল বনাই পেলাইহে পূজা কৰে। যেনেকৈ গৃহ নিৰ্মাণ হয়, নতুন গৃহ নিৰ্মাণ হয়, তেতিয়া বাস্তু কোনটো দিশত কি বস্তু হ'ব লাগে, কোনটো দিশত পাকশালা হ'ব লাগে, কোনটো দিশত আপোনাৰ ইলেক্ট্ৰনিক বস্তু হ'ব লাগে, কোনটো দিশত শয়নকক্ষ হ'ব লাগিব, কোনটো দিশত পানীৰ যোগান হ'ব লাগিব, কোনটো জেগাত পানীৰ পানী হ'ব লাগিব, কোনটো জেগাত টকা থোৱা জেগা সেইবোৰ আছে। তাৰপিছত সেই বাস্তু বিষয় লৈ পেলাই কিছুমান ভূমিদোষ আছে। মই একেবাৰে কৈ দিছোঁ আৰু বাস্তুদোষ আৰু ভূমিদোষ সকলোখিনি একেলগে কৈ দিছোঁ। আগত আমি কেনেকুৱা ধৰণৰ মাটিত বসবাস কৰিছিলোঁ, মানে আমি সদায় উচ্চ মাটি চাইছিলোঁ, য'ত মাটি চাটি পূৰ নকৰাকৈ তেনেকৈ গৃহ নিৰ্মাণ হৈছিলে। তাত বাস্তুদোষ নাছিলে, কেলৈ ভূমিদোষ। কেঁচা ঘৰ বনিছিলে, কেঁচা ঘৰ বনোতে কেতিয়াও বাস্তুদোষ নহয়। আৰু আপোনাৰ মাটি যেতিয়া পুৰা জেগাত আপোনাৰ কাছৰ পিঠি নিচিনা মাটিত আপোনাৰ গৃহ নিৰ্মাণ হৈছিলে, তাত বাস্তু দোষ নাছিলে আৰু ভূমিও দোষ নাছিলে। কিন্তু আজিকালি কি হয়, আজিকালি গোটেইখিনি মানুহ ক'লৈ আহে, চহৰলৈ আহে। টকা পইচা হৈছে, নতুন ঘৰ সাজিব, বেলেগ হ'ব ঘৰৰ পৰা, তেনেকুৱা ধৰণৰ। এতিয়া কি হয়, তেখেতসকলে কি কয়, মাটি কিনি আনিবলগীয়া হয় বেলেগ জেগাৰ পৰা। মাটি কিনি আনি পেলাই খালত তেখেতসকলক মাটি পুৰাই পেলাই ঘৰ নিৰ্মাণ কৰে, বা বেলেগে কোনোবাই কিনিলে সেই মাটি পুৰা জেগা কিনে। মানে তাত বাস্তুদোষ হৈছে, প্লাছ আপোনাৰ ভূমিদোষো আছে। ভূমিদোষ আৰু বাস্তুদোষ দুটাই দোষ আছে। হয়, আৰু কিবা আছে প্ৰশ্ন? মই এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছোঁ, যদি সেই তেনেকুৱা ধৰণৰ দোষ থাকে, কেনেকুৱা ধৰণৰ সমস্যাত ভুগিব পাৰে? বহুত ধৰণৰ বাস্তুযোগ যদি হয়, তেতিয়াহ'লে আপোনাৰ ঘৰৰ মানুহ ডিপ্ৰেশ্যনত থাকিব পাৰে, ঘৰৰ সুখ নহয়, ডাঙৰৰ সৰু ল'ৰা ছোৱালীৰ কথা নুশুনে, আৰু নানা ধৰণৰ অকাল মৃত্যু আৰু এক্সিডেণ্ট, এনেকুৱা নানা ধৰণৰ থাকে। ল'ৰা ছোৱালী যদি পঢ়াত ভাল হৈ আছে, তেতিয়াহ'লে ফটককৈ একেবাৰে পঢ়া শুনা বেয়া হৈ যোৱা, অন্যমনস্ক হোৱা, আৰু যি ঘৰ বনাইছিলে, গৃহ নিৰ্মাণ যিজন গাৰ্জিয়ন, সেইজনে সুখ নোপোৱা, ৰাতি টোপনি নোযোৱা, ডিপ্ৰেশ্যনত থকা, এনেকুৱা ধৰণৰ সমস্যা হয়। এই ক্ষেত্ৰত সমাধানৰ ক্ষেত্ৰত কেনেধৰণে আপোনালোকে কি কৰিব লাগে, বা কেনেধৰণে আপোনালোক যোগাযোগ কৰিব? হয়, এইটো ভাল প্ৰশ্ন কৰিছে। ইয়াৰ বিষয়ে মই সকলো অসমবাসীক এটাই কথা জনাম, যে বাস্তুদোষ বুলি কৈ পেলাই আপোনালোকে ভয় নাখাব। যেনেকৈ নতুন গৃহ নিৰ্মাণ কৰোঁতে পুৰণা বস্তু কেতিয়াও ইউজ নকৰিব, সদায় নতুন বস্তু ইউজ কৰিব। যেনেকৈ ইটা পুৰণা কেতিয়াও নল'ব, ৰদ কেতিয়াও নল'ব। আৰু আপোনাৰ বাথৰুম ক'ত হ'ব লাগে, বাথৰুমত বহোঁতে আপোনাৰ শৌচালয়ত বহোঁতে কোনটো দিশত বহি পেলাই সেইবোৰ কৰিব লাগে, এইবোৰ বহুত ভয় খাই থাকে মানুহে। আৰু বাস্তুশাস্ত্ৰ অনুসৰি বাস্তুদোষ যেতিয়া গৃহ নিৰ্মাণ কৰা হয়, তেতিয়াহ'লে 10% সেই ঘৰৰ 10% খৰচা কৰি পেলাই বাস্তু পূজা দিব লাগে। বাস্তু পুৰুষ ভগৱানৰ পূজা দি পেলাইহে আপোনাৰ ঘৰত বসবাস কৰিব লাগে। কিছুমান ভূমিদোষৰ পৰা বাস্তুদোষলৈকে যিমান আছে, মানুহে বাস্তুদোষৰ পৰা একমাত্ৰ উপায় হৈছে আপোনাৰ
বিষ্ণু সহস্ৰনাম পাঠ বিষ্ণু সহস্ৰনাম পাঠ আজিকালি ইউটিউবৰ মাধ্যমেদিও আপোনালোকে গুগলছত চাৰ্চ কৰি পেলাই পাঠ কৰাব পাৰে যিকোনো জেগাত আপোনালোকে লগাই দিব পাৰে তেতিয়া কি হয় আপোনাৰ বাস্তু দুখ খণ্ডন হয় ভূমি দুখ খণ্ডন হয় ইয়াৰ এটাই উপায় আছে বিষ্ণু সহস্ৰনাম আপোনালোকে কোনো একো চিন্তা কৰিব নালাগে বিষ্ণু সহস্ৰনামৰ ঘৰত পাঠ কৰক পুৰোহিতৰ দ্বাৰা অভিজ্ঞ পুৰোহিতসকলৰ দ্বাৰা কৰক কৰ্মকাণ্ডী পুৰোহিতসকলৰ লগত কৰক বা বিষ্ণু সহস্ৰনামৰ পাঠ চাৰ্চ কৰি পেলাই আপোনালোকে ইউটিউবৰ গুগলছৰ মাধ্যমেদি আপোনালোকে ঘৰত আনি লগাই আপোনালোকে পাঠ কৰক শয়ন কক্ষত পাঠ দিব পাৰে ড্ৰয়িং ৰুমত দিব পাৰে নিজৰ ৰুমত পঢ়া শুনাৰ বিদ্যা ৰুমত থৈ দিলে মানে সদায় যদি শুনি থাকে তেতিয়াহ'লে বাস্তুদোষ সম্পূৰ্ণৰূপে নিৰাময় হয় হয় আৰু এটা কথা বৰ্তমান সমাজত দেখিবলৈ পোৱা গৈছে এটা কথা প্ৰথমে আপোনাৰ প্ৰশ্নটো কাটি পেলাই কৈ দিছোঁ বাস্তু বিষ্ণু সহস্ৰনামৰ পাঠ আপোনালোকে গুগলছত চাৰ্চ কৰি পেলাই পাব কিন্তু মানে গুগলছত তাত আপোনাৰ সম্পুতিক মন্ত্ৰ থাকে এই সম্পুতিক মন্ত্ৰ যদি নহয় নেপায় যদি সম্পুতিক মন্ত্ৰ যদি বিষ্ণু সহস্ৰনামৰ প্লাছ নাথাকে তেতিয়াহ'লে আপোনাৰ বাস্তুদোষ খণ্ডন হওঁতে অকণমান হেৰি হয় সেইকাৰণে ওম নমঃ বনমালী গদিসাৰংগী শংখী চক্ৰী সদন্তকী শ্ৰীমন নাৰায়ণ বিষ্ণু বাসুদেৱ বিৰক্ষতু এই মন্ত্ৰৰ দ্বাৰা সম্পুতিক কৰা মন্ত্ৰ পাঠ ল'ব আপোনালোকে আমাৰ তুলসী এষ্ট্ৰ সমাধানৰ তলত আপোনাৰ লিংকছত দিব একেতে তলত আপোনালোকে চাৰ্চ কৰি পেলাই আমাৰ পৰা ফ্ৰী আপোনালোকে চাৰ্চ কৰি পেলাই আপোনালোকে ঘৰত পাঠ শুনিব পাৰিব বিষ্ণু সহস্ৰনাম হয় আৰুতো এতিয়াতো বহুত ওলাই গৈছে এনেকুৱা ধৰণৰ ফেচবুকত এইবিলাক কিছুমান ভুৱাও দেখিবলৈ পোৱা যায় বহুত হাজাৰ বিজাৰ ওলাই গৈছে এনেকুৱা ধৰণৰ কি কৰিব লাগে ভুৱা ওলাইছে মানে তেখেতসকলে এটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ভিডিঅ' বনাইছে মই কাকো একো বেয়াকৈ ক'বলৈ নাযাওঁ কিন্তু ইয়াৰে ভিতৰত আপোনালোকে কিছুমানে ভয় খাই আছে ভূমি দুখৰ কাৰণে কিছুমানে নাগৰ পূজা দিয়ে তাত সোণৰ ৰূপৰ এনেকৈ অষ্টধাতুৰ পূজা দি পেলাই ব্ৰাহ্মণসকলক মাতি পেলাই সেইটো নিয়ম আছেই কিন্তু বাস্তু পুৰুষৰ কাৰণে 1 নম্বৰ বিষ্ণু সহস্ৰনাম পাঠ কৰক আপোনালোকে দুমাহৰ ভিতৰত ৰিজাল্ট পাব ঘৰৰ পৰিৱেশে বেলেগ হৈ যাব এইটো আপোনালোকে পিছত ক'ব আৰু এতিয়া এটা কথা কৈছোঁ বৰ্তমান সমাজত আচলতে প্ৰেমজনিত সমস্যা বিভিন্ন ধৰণৰ প্ৰেমজনিত সমস্যাৰ কাৰণে বিভিন্নজনে আত্মহত্যাৰ দৰে পথ বাছি লৈছে বিভিন্ন ধৰণৰ আচলতে বহুত দেখিবলৈ পোৱা গৈছে সেই ক্ষেত্ৰত আচলতে কেনেধৰণে আপোনালোকে এই ধৰণে সমস্যা সমাধানৰ ক্ষেত্ৰত ক'ব দেখিয়ে প্ৰেমজনিত হেৰিত কিছুমান মৰি গৈছে সেই বিষয়ে লৈ পেলাই মই নকওঁ আপোনাৰ আগৰ দিনত কি হয় কিছুমানে প্ৰেম কৰে কিন্তু নাম নজনাকৈ প্ৰেম কৰে যেনেকৈ ৰাশিফল নোচোৱাকৈ প্ৰেম কৰে তেখেতসকলৰ কি একচুৱেলি ৰাশি মিলি থাকে তেখেতসকলৰ ঘৰ সংসাৰ ভালে হৈ থাকে কিছুমানে পলাই বিয়া পাতে ৰাশি নিমিলে যেনেকৈ আপোনাৰ অষ্টম ভাৱ ষষ্ঠম ভাৱ কৰি পেলাই মৃত্যু খৰ্গ কৰি পেলাই যদি বিয়া পাতে তেতিয়াহ'লে অশান্তি হয় মানে ৰাশিৰ যদি হেৰি থাকে মিলন নাথাকে তেতিয়াহ'লে অশান্তিৰ সৃষ্টি হয় সদায় সেইকাৰণে ল'ৰা ছোৱালী জন্ম হওঁতে আজিকালি আগৰ যুগত তেনেকুৱা নাছিলে মই বিশেষকৈ গাৰ্জিয়ানসকলক ইমানেই অনুৰোধ কৰিব বিচাৰিছোঁ যদি ল'ৰা ছোৱালী জন্ম হোৱা সময়ত কিন্তু সঠিক সময় তাৰিখ মাহ আৰু সময় সেইটো লিখি থৈ দিব কেতিয়াও পাহৰি নাযাব কেতিয়াও আপোনালোকে আপোনালোকক উপস্থিত থাকক নাথাকক কোনো অভিজ্ঞ এজন জ্যোতিষীৰ লগত গ'লে মানে সমস্যাৰ সমাধান হ'ব পাৰে যিকোনো গ্ৰহৰত্ন বৈদিক পদ্ধতিৰে হয় বৈদিক পদ্ধতিত আৰু এই আমাৰ যদি ভিউৱাৰ্ছসকলক যদি আপুনি ৰাশিফল যদি জনায় দুই এটা জানিব বিচাৰিম ৰাশিফল বুলি মই তেনেকৈ আপুনি ৰাশিফল ভালে কৈছে এতিয়া মই 12জনৰ ৰাশি নকওঁ মাজতে কেইটামান ৰাশি কৈ দিওঁ এতিয়া আপোনাৰ 4.5 লাগি আছে মুঠতে বছৰত প্ৰত্যেক 5টা ৰাশিক আপোনাৰ 4.5 দুখ লাগি থাকে এতিয়া বৰ্তমান হৈছে ধনু মকৰ আৰু বৃশ্চিক ৰাশিত 4.5 হৈ আছে 4.5 তাৰপিছত আপোনাৰ আঢ়ৈয়া শনি আছে আপোনাৰ বৃষ ৰাশিত আৰু আপোনাৰ কন্যা ৰাশিত তো এখেতসকলে শনিৰ কাৰণে হনুমান চালিচা পাঠ কৰিব পাৰে সুন্দৰকাণ্ড পাঠ কৰিব পাৰে নহ'লে ৰামায়ণৰ সাৰাংশ পাঠ বজাৰত পায় ৰামায়ণৰ সাৰাংশ বুলি সেইটো পাঠ কৰিব পাৰে নহ'লে আৰু এটা আপোনাৰ মই ধুনীয়া আপোনাৰ শনিৰ কাৰণে 4.5 কাৰণে মই আপোনালোক কৈ দিছোঁ আপোনালোকে যাৰ 4.5 আছে বৃষ ৰাশিসকলে কন্যা ৰাশি বৃশ্চিক ৰাশি ধন ৰাশি আৰু মকৰ ৰাশিসকলক মই কৈছোঁ তেখেতসকলে শনিবাৰে ৰাতিপুৱা কুমলীয়াও নহয় মজলীয়া পাত আহঁত পাত ছিঙি আনিব বুঢ়াও নহয়
মজলীয়া পাত ছিঙি আনিব, য'ত শুৱে তাৰ বিচনাৰ তলত এপাত এপাতকৈ আপোনালোকে ৰাখি থৈ দিব। ছিঙি আনি পেলাই তলত বিচনাৰ তলত থ'লে, নেক্সট দিন আকৌ শনিবাৰে আনি পেলাই আকৌ থ'লে, তেনেকৈ কৰি পেলাই 7টা শনিবাৰে আপোনালোকে ছিঙি আনি থ'ব। তাৰপিছত অষ্টম শনিবাৰে আপোনালোকে একো ছিঙিবও নালাগে। তাৰপিছত যেতিয়া নৱম শনিবাৰে আহিব, তেতিয়া আপোনালোকে 9টা চাকি আপুনি আহঁত গছৰ তলত আপুনি জ্বলালে তিলৰ তেলেৰে, তাৰপিছত বন্তি জ্বলালে, আৰু 9 দিনাখনো আপোনাৰ ৰাতিপুৱা ছিঙি আনিব লাগে আৰু গৈ পেলাই নদীত উটুৱাই দিব লাগে 9ম দিনা গধূলি। সেইটো কৰিলেও চাৰি ছাতি খণ্ডন হয়, বেলেগ ভাল। আৰু চাৰি ছাতিৰ বিষয়ে আৰু এটা কথা কৈ দিছোঁ যে ৰাতি যিটো জ্বলালে, 9ম দিনাখন যিটো চাকি জ্বলালে, তাত মানে কি সূতাত অকণমানকৈ তেল লাগি থাকে। সেই তেলখিনি গৈ পেলাই পিছদিনাখন গৈ পেলাই আকৌ তাৰ তেলখিনি চেপি লৈ আনি পেলাই ঘৰত থৈ দিব লাগে। যদি ক'ৰবাত বিষ হয়, ক'ৰবাত কাৰোবাৰ লগত পইচা প্ৰাপ্য আছে, কাৰোবাক কাৰোবাৰ লগত ধুনীয়াকৈ কথা পাতিব লাগে, বা অকস্মাত আছে আপোনাৰ এপইণ্টমেণ্ট আছে, তেনেকুৱা ক্ষেত্ৰত সেই তেলটো অকণমান মূৰত লৈ পেলাই যাব পাৰে, বেলেগ ভাল খবৰ পাব। ভাল খবৰ পাব। হয় হয়। মই আপোনাক এটা ব্যক্তিগত প্ৰশ্ন সুধিছোঁ যে যিহেতু আপুনি জ্যোতিষশাস্ত্ৰৰ লগত বহুত দিনৰ পৰা জড়িত, বিভিন্নজন আহে আপোনাৰ লগত, বৰ্তমান সময়ত আচলতে কি সমস্যা লৈ লোকসকল আহে? বেছি সমস্যা কেনেকুৱা ধৰণৰ পাইছে আপুনি? মানে মানুহ মানেই এতিয়া সমস্যা আছে। এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত প্ৰথম পৰাই গৈছোঁ, জন্ম হওঁতে ল'ৰা হ'ব নে ছোৱালী হ'ব, কিছুমানে সিমানলৈকে দেখুৱাইছে। আৰু ছোৱালী হোৱাৰ পিছত পঢ়া শুনাৰ বিষয় লৈ পেলাই কিছুমানে নপঢ়ে, সিহঁতক পঢ়োৱাৰ ব্যৱস্থা আছে। পঢ়োৱাৰ পিছত সিহঁতক চোকা কৰাৰো ব্যৱস্থা আছে। মেট্ৰিক পাছ কৰাৰ পিছত তেখেতসকলে কি বিষয় লৈ পেলাই পঢ়িব লাগে, সেই বিষয় লৈ পেলাই জ্যোতিষীৰ ওচৰলৈ যাব লাগে। আৰু কেৰিয়াৰ বিষয় লৈ পেলাই আছে, সেই বিষয় লৈ কৰিলে যদি চৰকাৰী চাকৰি নাপায়ো, তেতিয়াও আপোনাৰ নিজে গঢ়ি ল'ব পাৰিব ব্যৱসায় বা অনুষ্ঠান বা ব্যক্তিগত প্ৰাইভেট চাকৰি, এনেকুৱা ধৰণৰ। আৰু পঢ়া শুনাক লৈ বেছি আহে আৰু আহে পঢ়া শুনাক লৈ পেলাই আহে, আপোনাৰ প্ৰেমজনিত বিষয় লৈ পেলাই আহে, কিছুমানে তালাক লোৱাৰ পিছত পতিৰ লগত কেনেকৈ, এই নানা ধৰণৰ বহুত সমস্যা আছে। হয়, বহুত সমস্যা এতিয়াতো সমাজত আচলতে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। হয়। শেষত কি ক'ব বিচাৰিব ভিউৱাৰ্ছসকলক? ভিউৱাৰ্ছসকলক মই এইটো মোৰ এষ্ট্ৰলজাৰ তুলসী শৰ্মাৰ ফালৰ পৰা চবকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। তথা এনেধৰণে যদি আপোনালোকে এওঁৰ চেনেলত যদি মাৰফত আপোনালোকে যদি কিবা জ্যোতিষ বিষয়ে বা আপোনাৰ বাস্তু বিষয়ে আপোনালোকে জানিব পাৰে, তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে, কমেণ্ট কৰিব পাৰে। তলত ডিছক্ৰিপশ্যনত আপোনালোকক আমাৰ নম্বৰ দিয়া আছে, ৱেবছাইট দিয়া আছে, আপোনালোকে সম্পৰ্ক কৰি যিকোনো বিষয় জানিব পাৰে। আৰু মই অসমবাসীৰ কাৰণে এটাই জনাইছোঁ যে যদি কোনোবাই দেখুৱাই অনলাইন, তেতিয়াহ'লে মই ডেইলি আপোনাৰ 5জন মানুহক ফ্ৰী ফিজ নোলোৱাকৈ চাই আছোঁ, আপোনালোকে যোগাযোগ কৰিব পাৰে। ধন্যবাদ আচলতে ইমানখিনি সময় আমাৰ বাবে দিয়াৰ বাবে। এয়া আমাৰ মাজত আছিলে প্ৰখ্যাত জ্যোতিষী তুলসী শৰ্মা ডাঙৰীয়া, আৰু তেখেতে বিভিন্ন সমস্যাৰ বিষয়ে জনালে, সমাধান কেনেকুৱা ধৰণৰ, যিহেতু জ্যোতিষশাস্ত্ৰৰ দ্বাৰা কেনেধৰণে সমস্যা সমাধান কৰিব পৰা যায় সকলো বিষয়ে জনালে। আৰু